গৰম দিনটোত ইমানেই স্কিনটো বেয়া হৈ গৈছে, মুখত অলপ ক'লা ক'লা দাগো পৰিছে। আপোনালোকে বাৰু গৰম দিনত স্কিনটো কেনেকৈ কেয়াৰ লয় অলপ মোকো ক'বচোন। প্ৰথমতে লগাই ল'লোঁ মই অকণমান স্কাৰ্ফ কফিটো মোৰ স্কিনত মানে শ্বুট কৰে কাৰণে মই স্কিনত কফিয়ে লগাওঁ। স্কাৰ্ফটো কৰি ল'লোঁ, তাৰপিছতে লগাই ল'লোঁ এয়া পিংকি অকণ হৈ থাকিবৰ কাৰণে বিটৰ লগত অকণমান দিছোঁ মই বেচন। বিটৰ লগত বেচন দিলে অলপ ডাৰ্ক স্পটটো নাইকিয়া হয়। আৰু তাৰপিছতে এইফালে যিহেতু লগাই কৰি ল'লোঁ, মুখখন অকণমান 10 মিনিটমান থাকিব লাগিব, তাৰ কাৰণে ৰখিলোঁ। বোলো এনেই থকাতকৈ মই অলপ কাম অলপ আছিল উলিয়াই ল'লোঁ। ঘৰতে দহিবোৰ যিহেতু মই ঘৰতে বটোঁ, মই বেলেগত নিদিওঁ, নিজৰ কাপোৰকেইযোৰত দহি বটি ল'লোঁ। আৰু নিজৰ কামবোৰ নিজে কৰি মোৰ কিবা এটা ভাল লাগে। প্ৰথমতে এয়া দহিখিনি এনেকৈ সমানকৈ কাটি ল'লোঁ, কাটি কৰি পেলাই এইফালে লগাই দিলোঁ। এই বেছি সহজ, ইমান টান নহয়, বহুত বেছি সহজ। ময়ো তেনেকেই প্ৰথমতে টান বুলিয়ে ভাবিছিলোঁ, কিন্তু শিকোঁতে ময়ো পাৰি গ'লোঁগৈ। আৰু এই শেষত মোৰ দহিটো কমপ্লিট হৈ গ'ল। আৰু গাঁঠিটোৱে মেইন, যিহেতু গাঁঠিটো অলপ টাইটকৈ দিব লাগে, আৰু গাঁঠিটো ধুনীয়াকৈ দিয়াৰ পিছতে কোনো খোলাৰ চান্স নাথাকে। এয়া দেখিছে নহয়, অলপ স্পীডকৈ ভিডিঅ'টো কৰি দিছোঁ। এনেকৈ গাঁঠিটো দি দিলে আপোনালোকেও পাৰিব, শিকিব। আৰু মোৰ শেষত ধুনীয়াকৈ হৈ গ'ল, মুখখনো শুকাই গ'ল। মুখখন ধুই কৰি পেলাই আৰু আপোনালোককো দহিকেইটা দেখালোঁ।